So hello and welcome back to my YouTube channel. Good morning everyone. So আমি এতিয়া যাব লৈছো ঘৰলৈ গৈ আছো আৰু এনে ফটো মাৰি So bye bye গুৱাহাটী So আপোনালোকে মোৰ লগত গৈ থাকক So আমি এতিয়া ঘৰলৈ গৈ আছো এইখিনি উঠাচোন আমাৰ ফ্ৰণ্টৰ এইখিনি উঠা না পুৰা সেলফি বিজি কিন্তু মৰ্নিঙত বহুত বেছি ভাল লাগে দেখিবৰ কাৰণে ন আৰু তাতে ৱেডাৰ আজি বহুত ধুনীয়া ৰ'দ নাই ইমান ধুনীয়া লাগিছে চাব আমি অহা দিনাখনিও এনেকুৱা ৱেডাৰ কৰিছে আৰু যোৱা দিনাখনো চেম ৱেডাৰ কৰিছে ন আমি ঘৰলৈ গৈছোঁ বুলি গম পাই আছে হয় নহয় সেইটোতো আমি পালোহি এতিয়া খানাপাৰা আমি এতিয়া পালোহি টুল গেট দোকান থাকিলে এনে পইচা নলয় এটা যোৱা মানে পইচা ল'বা নেকি ফুলখিনি কি ধুনীয়া লাগিছে ন দেখিবলৈ মাজৰ গছবিলাক ডাঙৰ হ'লে ভাল লাগিব বাহির করে ওয়ানা ঘুরে রে দিয়ানা প্রেরণা ইয়ারে খাবতির ওয়ানা প্রেমর চুপাখনা ৰাতিপুৱা শুই উঠি আহিলোঁ সেইটো কাৰণে চাউ খোৱা নাই চাহ খাম আৰু টোপনি ধৰি আছে অলপ বাহির করে ওয়ানা ঘুরে রে দিয়ানা প্রেরণা ইয়ারে খাবতির ওয়ানা প্রেমর চুপাখনা গীতের খুঁড়ে হিয়া নামে গেরে প্রণয়ের ছবি আঁকানা মনরে বন্ধুর হবনে পুরাণ মোর চকুর ভাষার কুয়ানা গীতের খুঁড়ে হিয়া নামে গেরে প্রণয়ের ছবি আঁকানা মনরে হবনে পুরাণ মোর চকুর বৰষুণ দি আছে অলপ ধুনীয়া পাহাৰ চব হৈ গ'ল আৰু এতিয়া আমি যাম মাহঁতে আহিছে আৰু ভিতৰত আছে চব কি ধুনীয়া ৱেডাৰ কৰিছে আজি বৰষুণ অলপ অলপ দি আছে পাহাৰখন ইমান ওচৰত ইমান ধুনীয়া লাগিছে চাহ খালোঁ আৰু এতিয়া আমি গৈ আছোঁ তেনেকৈ দেখাই দিয়ে পষ্টটো দেখাই দিয়ে ৱাও পাহাৰখন চোৱা কি ধুনীয়া লাগিছে চাওকচোন কি ধুনীয়া লাগিছে ইমান ধুনীয়া আমি এতিয়া কাজিৰঙাত সোমাইছোঁ আৰু ধুনীয়া ৱেডাৰো ধুনীয়া কাজিৰঙা পাইছোঁ নেকি কি ধুনীয়া লাগিছে জানা everybody মই দেখাই
ধুনীয়া বৰষুণ দি আছে পুৰা গ্ৰীণি হৈ আছে ধুনীয়া লাগিছে বৰষুণ দিয়া কাৰণে ধৰিব পৰা নাই পাহাৰখন কিন্তু বহুত ধুনীয়া লাগিছে এতিয়া আমি কাজিৰঙাত সোমাই গ'লোঁ আৰু বহুত লাহেকৈ যাব লগা হৈছে কাৰণ স্পীড লিমিট আছে ইয়াতে ত' লাহে লাহে গৈ আছোঁ একদম 40 হ'ব নোৱাৰিয়ে ইমানে শ্ল'কৈ গৈ আছোঁ মন্দিৰ এটা আছিলে মন্দিৰৰ ওপৰত কিমান লাহে লাহে একদম 40 মিনিট আমি ৰ'ম অকণমান তাৰপিছত ফটো উঠিম আৰু কি বৰি ইমানেই লাহে লাহে গৈ আছোঁ আমি বৰষুণ ভালকৈ দিলে ন পুৰা পানী হ'ব এতিয়াও দি আছে আমি এতিয়া ফটো মাৰিবলৈ কাৰণে নামিছোঁ ফটো মাৰি লওঁ চোৱা ফটো মাৰি লওঁ তাৰপিছত হাই কোৱা মানে এনেকুৱা হয় মই তাইক ইমান ফটো মাৰি দিলোঁ কিন্তু তাই ছেটিছফাই কেতিয়াও হ'ব নোৱাৰে কেনেকৈ কৈছে ইমানেই ফটো মাৰি দিলোঁ মই তাইক মোতকৈ বেছি তাইক মই মাৰি দিলোঁ কিন্তু তাই ছেটিছফাই কেতিয়াও নহয় ফটোখিনি বোলে বেয়া হৈছে বোলে ইমান ধুনীয়া উঠিছে তাই বিলিফে নকৰে ফটো ধুনীয়া দিছে শ্বেয়াৰ কৰি আপোনালোকে ক'বচোন ধুনীয়া লাগিছে নাই হয় তাই কেতিয়াও ছেটিছফাই নহয় বুঢ়ীয়াই মন্দিৰ পালোঁ আমি এতিয়া আগতে আমি ৰখিছোঁ ন আমি ত' ইয়াত থাকি কিনে ভাল লাগিব ন পাহাৰখন তাই অকণমান থাকি ভাল লাগিব পাহাৰ বাগান নেচাৰেল পুৰা আমি এতিয়া তেল ভৰাবলৈ কাৰণে ৰখিছোঁ লোকেশ্যনটো কি ধুনীয়া লাগিছে কি ধুনীয়াকৈ ৰাখিছে ইয়াতে বেছি চাইডটো কৰাচোন মই কেনে বাছি দিছোঁ কৰা গছখিনি কৰা আমি এতিয়া যোৰহাট পালোহি আৰু চহমত সোমাম আৰু এতিয়া যোৰহাটত যদি কোনোবা আছে তেতিয়াহ'লে ক'ব দেই কমেণ্ট কৰি কিনে ইমান গাড়ী নহয় একদম ৰাস্তা পাৰ হ'বলৈ দিগদাৰ হ'ব তো আমি এতিয়া চহমত সোমাই লওঁ তো আমি এতিয়া আহি আছোঁ শুনি বাই হাই কৈ দিয়া আৰু ওপৰত যাব লাগিব কুৰ্তিবিলাক এইফালে আছে মেখেলা চাদৰ পাই অঁ বজাৰ কোনটো এইফালে হা পেণ্ট এনেকুৱা পেণ্টবিলাক চাইছোঁ মোকে নালাগে শুনি এনেই ধৰা নাই এনেই বহি দেখাত নাই দেখোন কৈ ল'ব বস্তু চাব লাগে
দিনৰ পাছত লগৰজনী লগ পালে হাই বুলি কৈ দিওঁ কেনেকুৱা লাগিছে ইমান দিনৰ পাছত লগ পাই নি অঁ 3 years পাছত লগ পাইছে এতিয়া জাজি ধাবা পালোহি তো এতিয়া খাই লওঁ বহুত বেছি ভোক লাগিছে খোৱা হৈ গ'ল আৰু পান খালোঁ এতিয়া গৈ আছোঁ ঘৰত আমি দুপচাগৰ পাৰ হৈ আহি আছোঁ টোপনি ধৰিছে চ' এতিয়া আমি পালোহি মৰাণ আৰু মই ভিডিঅ'টো ইয়াতে এণ্ড কৰিব লাগিব যিহেতু আজি মই বহুত বেছিয়ে টায়াৰ্ড ফিল কৰিছোঁ চ' এতিয়া ডাইৰেক্টলি ঘৰ গৈ শুমেই আৰু যদি মোৰ ব্লগটো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু বাই